উৎকণ্ঠিত এই মুহূৰ্তত, যিহেতু এই গোটেই খবৰটো এই মুহূৰ্তত ৰাজ্যবাসীৰ মাজত আমি ব্ৰেক কৰিছোঁ। আৰু বিশেষভাৱে ক'ব লাগিব, এই 3 মাৰ্চত যিহেতু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল, যদিও বা বহুকেইখন প্ৰশ্ন কাকত ফাদিল হৈছিল, তাৰ মাজত মই কেইটামান কিছু তথ্য মই দাঙি ধৰিব বিচাৰিম। 4,22,174 গৰাকী পৰীক্ষাৰ্থী আচলতে অৱতীৰ্ণ হৈছিল এবাৰৰ মেট্ৰিক পৰীক্ষাত, আৰু 912টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই হাইস্কুল শিক্ষান্ত পৰীক্ষা। আৰু ইয়াৰ ক্ষেত্ৰত বিশেষভাৱে এই যি পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সেবাই এইবাৰ যথেষ্ট তেওঁলোকে সাৱধানতা অৱলম্বন কৰিছিল, কিন্তু তাৰ পিছতো দেখা গ'ল যে ইখনৰ পিছত সিখন প্ৰশ্ন কাকত ফাদিল হৈছিল। আমাৰ হাতত যিমানখিনি খবৰ আছে যে প্ৰায় 2ৰ পৰা 3খন প্ৰশ্ন কাকত ইতিমধ্যে ফাদিল হৈছিল। বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হৈছিল, লগতে অসমীয়া প্ৰশ্ন কাকতো ফাদিল হোৱাৰ কথা এটা উল্লেখ হৈছিল। গতিকে এনেধৰণৰ বিভিন্ন অভিযোগ আছে। তাৰ মাজত পৰীক্ষাৰ্থীসকলে যথেষ্ট তেওঁলোকে মানসিক চাপৰ মাজত তেওঁলোকে পৰীক্ষা দিবলগীয়া হৈছিল, আৰু অৱশেষত সেই সময়টো আহিছে যে তেওঁলোকৰ সেই পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব। আৰু মাত্ৰ যিহেতু এঘণ্টা সময় আছে, 10 বজাৰ লগে লগে ফলাফল ঘোষণা কৰিব সেবা কৰ্তৃপক্ষ, আৰু আমি কিছু সময়ৰ পিছত সেবাৰ যিগৰাকী সচিব তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিন্তু এটা কথা ক'ব লাগিব যে মেট্ৰিক পৰীক্ষা এইবাৰ যথেষ্ট বিতৰ্কত আৱৰ্তত সোমাই পৰিছিল। আৰু কাম বেক টু মাই ইউটিউব চেনেল। সো ফ্ৰেণ্ডসকল, মই যে আপোনালোকৰ মাজত লৈ আহিছোঁ পুনৰবাৰ আন এটা নতুন ভিডিঅ'লৈ। চাওক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো ফ্ৰেণ্ডসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যদিহে আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰিব। চাওক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো ফ্ৰেণ্ডসকল, যিসকল শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীসকলে 2023 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ অপেক্ষাত আছিল, সেই বা বাট চাই আছিল যিসকলে বা পৰীক্ষাৰ্থীয়ে বাট চাইছিল যে মেট্ৰিকৰ ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব, কিন্তু ইতিমধ্যে নটিফিকেশ্যন বা আপডেট আহিছে যে ৰিজাল্টটো আজিৰ দিনতে ঘোষণা কৰিব। 10 বজাৰ লগে লগে ৰিজাল্টটো ঘোষণা কৰিব। মেট্ৰিকৰ ৰিজাল্টটো 10 বজাৰ লগে লগে ঘোষণা কৰিব। আপোনালোকে নিশ্চয় দেখি লৈছে, এয়া আসাম ৰিজাল্ট 2023 লাইভ আসাম সেবা SLC ৰিজাল্ট ক্লাছ 10 টুডে চেক ডেট টাইম লিষ্ট অফ ৱেবছাইট। আপোনালোকে কৈছে আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাওক, কাৰণ এইটো ভিডিঅ' আপোনালোক বহুত ইম্পৰ্টেণ্ট। কিন্তু আজি হঠাৎকৈ মানে মেট্ৰিকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব। ইতিমধ্যে 10 বজাত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। আজি 22 মে আপোনালোকে নিশ্চয় দেখিছে 10 বজাত মেট্ৰিকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাওক, এয়া আপোনালোক সম্পূৰ্ণভাৱে চাব পাৰিব, যিহেতু দেখিবলৈ হৈছে লাইভ প্ৰুফত দেখিবলৈ হৈছে। আপোনালোকে এয়া চাওক যে আসাম ৰিজাল্ট 2023 দেখিবলৈ পাইছে যে মেট্ৰিকৰ ৰিজাল্টটো আজি ঘোষণা কৰা হ'ব সম্পূৰ্ণভাৱে। ইতিমধ্যে আপোনালোকে নিশ্চয় দেখি লৈছে। ইয়াতে বহুতকেইটা ৱেবছাইট আছে। আপোনালোকে বহুতকেইটা ৱেবছাইটৰ পৰা আপোনালোকে ৰিজাল্ট লাভ কৰিব পাৰিব। আপোনাৰ সম্পূৰ্ণ তথ্য ইয়াতে চাব পাৰিব, যিহেতু ইতিমধ্যে ৰিজাল্টটো যিহেতু ঘোষণা কৰিব 10 বজাৰ লগে লগে ৰিজাল্টটো ঘোষণা কৰিব। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাই থাকক। চাওক আজি